Hi everyone, Lovitar Brogole Hokolike Swagatam Janaisu. আজি মই আপোনালোকৰ ওচৰলৈ আনিছোঁ এটি ৰেচিপি হেতু হৈছে আলু চপ আৰু মই ৰেচিপিটো বনাইছিলোঁ আগতে ভিডিওটো কৰি থৈছোঁ এতিয়া মই আপোনালোকক ৰেচিপিটো দেখাবলৈ ক্লিক কৰিলকচোন আলু চপ বনাবলৈ মই গোটেই ইনগ্ৰেডিয়েন্টছখিনি ৰেডি কৰি লৈছোঁ ইয়াত লোৱা হৈছে আলু কণী আৰু আলু কণী হলে বইল কৰি ল'ব লাগিব আৰু লগত আছে পিয়াজ বিস্কুটৰ গুড়ি হয় এয়া আৰু এয়া হয় মছলাত আছে হালধি জিৰা মিৰ্চ মছলা জলকীয়া গুড়ি আৰু নিমখ এই গোটেইখিনি বস্তু আপুনি নিজৰ অনুমান মতে লৈ ল'ব এতিয়া মই আলুখিনি ভালদৰে এদৰে পিটিকি লওঁ লগতে আলুৰ লগত যিখিনি লোৱা হৈছে বাকি ইনগ্ৰেডিয়েন্টছ পিয়াজ আৰু মছলা গোটেইখিনি একেলগে ভালদৰে মিহলি কৰি পিটিকি ল'ব লাগিব আৰু জলকীয়াও দিছোঁ জলকীয়া অপচনেল হয় যদি আপুনি জ্বলা খাবলৈ ভাল নাপায় তেতিয়াহ'লে আপুনি জলকীয়া নিদিলেও হয় আৰু ইয়াত গোটেই মছলাখিনি দি দিম ইয়াত যেতিয়া মছলাখিনি ভালদৰে আলুৰ লগত মিহলি হৈ যায় তেতিয়াহে একচুৱেলি আলু চপটো খাবলৈ টেষ্ট হয় চ' আপুনি যেতিয়া এইটো ভালদৰে পিটিকি ল'ব গোটেইখিনি মছলা মিক্স হ'বলৈ দিব এতিয়া মোৰ ৰেডি হ'ল আলুৰ পেষ্টটো ৰেডি কৰিলোঁ এতিয়া মই আলুৰ মাজত কণীটো দি দিম এইদৰে মই চপৰ শ্বেপটো দি দিছোঁ ভালদৰে আমি কণীটো কাভাৰ হ'ব দিব লাগিব আলুৰে যেন মানে কণীটো বাহিৰ ওলাই নাথাকে আৰু তেতিয়া ফ্ৰাই কৰিবলৈও ভাল হয় এইদৰে গোটেইকেইটা মই আলু চপে এইদৰে শ্বেপটো দি লৈছোঁ গোটেইকেইটা ঠাণ্ডাৰ দিনত যেতিয়া ৱেডাৰটো অলপ ঠাণ্ডা থাকে বৰষুণ থাকে তেতিয়া এনেকুৱা বস্তুবিলাক বনাই খাবলৈ খুবেই ভাল হয় চ' বনাবচোন এয়া মই গোটেইকেইটা ৰেডি কৰিলোঁ এতিয়া মই এইখিনি বিস্কুটৰ গুড়িত লগাই দিম কাৰণ বিস্কুটৰ গুড়ি এইভাৱে দিম যেন বস্তুটো অলপ ক্ৰিস্পি হয় আৰু এনেও আলু চপটো চফ্ট হৈ থাকে ভাঙি যোৱাৰ চান্স থাকে চ' এইটো দিলে অকণমান মানে ডাঠ হোৱাৰ নিচিনা হয় আৰু খাবলৈ টেষ্ট হয় এতিয়া মই অইল লৈছোঁ কেৰাহীত আৰু ফ্ৰাই কৰিম এটা এটাকে লাহে লাহে দিব যেন ভাঙি নাযায় ইয়াত দেখিছে মোৰ ভাঙি গৈছে একচুৱেলি চপটো বহুত চফ্ট হয় ন চ' লাহেকৈ দিব লাগে বহুত মইষ্ট হৈ থাকে চ' লাহে লাহে দিব লাগে লাহে লাহে লুটিয়াই দিব আৰু এটা কথা যেতিয়া আপুনি এইটো ফ্ৰাই কৰিব তেতিয়া গেছটো সদায় কমাই ৰাখিব যেন এইটো ভিতৰৰ পৰা ভালদৰে সিজি যায় আদাৰৱাইজ বাহিৰত আপোনাৰ কালাৰটো আহিব কিন্তু ভিতৰত নিসিজিব তেতিয়া খাবলৈ ভাল নালাগে একচুৱেলি চ' জুইটো কমাই ৰাখিব এইদৰে মই 5-10 মিনিটছমান ৰাখি দিছোঁ ভালদৰে ফ্ৰাই হ'বলৈ যেতিয়া ৰঙচুৱা হ'ব আপুনি কমেই পাব যে চপটো ৰেডি হৈছে এইদৰে আপুনি বাকীবোৰ চপো মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এয়া মোৰ আলু চপ ৰেডি হ'ল চাওকচোন ধুনীয়া হৈছে কালাৰটো বাট মোৰ ভাঙি গৈছে আপোনালোকে ট্ৰাই কৰিব যেন এইটো ভাঙি নাযায় চ' মোৰ অকণমান ভাঙি যোৱাৰ বাবে দেখিবলৈ বেয়া লাগিছে বাট খাবলৈ টেষ্টে হৈছিলে চ' আপোনালোকেও বনাব ঘৰত আৰু মোক জনাব কেনেকুৱা হয় ঠিক আছে এয়া মোৰ আলু চপ ৰেডি আৰু আপোনালোকেও বনাই খাব কেনেকুৱা পালে বাৰু ৰেচিপিটো জনাব মোক আৰু আপোনালোকেও বনাব আৰু কেনেকুৱা হয় মোক জনাব নিশ্চয় আজি তেতিয়াহ'লে এৰিছোঁ বিশেষ আৰু একো নাই আজি
আৰু যোৱা আগত মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, আহিছোঁ। বাই বাই, টেক কেয়াৰ।